সুদূৰ দিল্লীৰ পৰা মোৰ ভাতৃ বন্ধু ৰাজ্যসভা সাংসদ অল ইণ্ডিয়া কংগ্ৰেছ মাইনৰিটি চেলৰ সভাপতি বিশিষ্ট শিল্পী কবি ইমৰান প্ৰতাপগুৰি ডাঙৰীয়া অসমত আহি হালবাৰী সমষ্টিত ৰাইজক সম্বোধন কৰিলে ক'লে যে BPF আৰু UPPLক ভোট দিয়া মানে BJPক ভোট দিয়া আৰু ভাল লাগিল যে তেওঁ ক'লে যে BJP দলৰ হিংসা ৰাজনীতি মাত্ৰ কংগ্ৰেছ দলে শেষ কৰিব পাৰিব যেহেতু কংগ্ৰেছ দল ৰাহুল গান্ধী ডাঙৰীয়া কোৱাৰ দৰে মহব্বত কি দোকান নফৰত কি বজাৰত খুলিবলৈ বিচাৰে প্ৰায়তঃ তৰুণ গগৈদেৱৰ দৰে সকলোকে সামৰিব বিচাৰে মই মাত্ৰ এটাহে কথা কওঁ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান পাতল ভাৱেৰে যে ক'লে যে BTRৰ কিয় প্ৰয়োজন আছে এই কথাটো আমি সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ এয়া হ'ল BTR চুক্তি কৰা মানুহসকলৰ আৰু শ্বহীদসকলৰ প্ৰতি এটা অপমানজনক বক্তব্য আমি দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় এই কথা কোৱাৰ কাৰণে আমাৰ BTR অঞ্চলৰ মানুহৰ পৰা ক্ষমা বিচাৰিব লাগে যি কথা মই আগতে কৈছিলোঁ সেইখিনি কথা সত্য প্ৰমাণ হ'ল তেওঁ BTRটো নোহোৱাটো বিচাৰে তেওঁ অসমত 6 schedule নোহোৱাটো বিচাৰে তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক নোহোৱাটো বিচাৰে তেতিয়াহে গৈ তেখেতৰ পৰিবাৰ চুকে কোণে ৰিজৰ্ট খুলিব পাৰিব তেতিয়াহে তেখেতৰ পৰিবাৰ চাৰিওফালে বাগান কিনিব পাৰিব তেতিয়াহে তেওঁ চাৰিওফালে আদানী আম্বানী বা পতঞ্জলীক মাতি দিব পাৰিব তো এয়া হ'ল তেখেতৰ বাস্তৱ উদ্দেশ্য আৰু দুখ লাগে যে যোৱাকালি যে তেওঁ ক'লে যে UPPL BPF চব আমাৰ লগত কোনো প্ৰভাৱ নেপেলায় এই কথাটো BPF আৰু UPPLে নাকচ কৰা নাই মানে তেওঁ দুয়োটাই দলে মানি লৈছে কি হয় আমি BJP দল লগত কোন হাত মিলাব পাৰোঁ সেয়াই লৈ UPPL আৰু BPFৰ মাজত প্ৰতিযোগিতা চলি আছে স্থানীয় ৰাইজৰ নিৰাপত্তা মাটি অধিকাৰৰ সম্পৰ্কত মাত্ৰ কংগ্ৰেছ দলে মাত মাতিছে আপোনাক আজি কটাক্ষ তেখেতৰ যুক্তি দৰে তেখেতৰে কথা উত্তৰ কওঁ যে তেওঁ বাংলাদেশী ষ্টাইলৰ কথা কয় দাদি লৰিব নেকি মুখ্যমন্ত্ৰীৰ আজি মুখটো কলা হৈ গৈছে যোৰহাট ঝাৰখণ্ড 10 ছেপ্টেম্বৰৰ পৰাজয়ৰ পিছত এতিয়া BJP নেতৃত্ব গম পাই গৈছে যে তেখেতৰ অহংকাৰৰ ভ্ৰষ্টাচাৰী শাসনৰ বাবে BJP নিশ্চিতভাৱে চৰকাৰৰ পৰা তেওঁক ত্যাগ দিব লাগিব আৰু সেইকাৰণে নিজকে বচাবলৈ 10 ডিচেম্বৰ ডাঙৰীয়া গাদীৰ পৰা আঁতৰাওক তেওঁ